হাই ফ্ৰেণ্ডছ, কেনে আছে? আশা কৰিছোঁ ভালে আছে। আছামিজ ইউটিউব চেনেলত অহাৰ বাবে আপোনাক আকৌ আন্তৰিক ধন্যবাদ জনাইছোঁ। এই ভিডিঅ'টোত আপোনাক দেখুৱাম আৰু শিকুৱাম যে আপুনি আপোনাৰ এণ্ড্ৰইড মোবাইলৰ ডিছপ্লেটো ছেটিং কেনেকৈ কৰিব। যদি আপুনি জানে ভিডিঅ'টো নাচালেও হ'ব, আৰু যদি নাজানে তেতিয়াহ'লে ভিডিঅ'টোৰ শেষলৈকে চাওক। যদি আপুনি এই ভিডিঅ'টো চাই আছে আমাৰ এই চেনেলৰ নতুন দৰ্শক, আপুনি বিচাৰিলে ভিডিঅ'টোৰ তলত থকা ৰঙা আখৰেৰে লেখা ছাবস্ক্ৰাইব, তাত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, কিয়নো মই এনেকুৱা জানিবলগীয়া শিকিবলগীয়া ভিডিঅ' আপডেট দিয়েই থাকোঁ। তো ব্লগ বন্ধু, দেৰি নকৰি আমি চাওঁ কেনেকৈ আমি ডিছপ্লে ছেটিংটো কৰিব পাৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ছেটিঙত যাব। ছেটিঙত ক্লিক কৰাৰ পিছত এনেকুৱা আপোনাৰ আহিছে। আপুনি ইয়াতে যিমানবোৰ ছেটিং আছে আপোনাক মই সববিলাক ছেটিঙৰ বিষয়ে জনাই থাকিম। তো এতিয়া আপোনাক দেখুৱাম যে আপুনি আপোনাৰ মোবাইলৰ ডিছপ্লেৰ ছেটিংটো কেনেকৈ কৰিব। এইটো দেখিছে ডিছপ্লে, আপুনি এবাৰ ইয়াতে ক্লিক কৰক। এতিয়া আপোনাৰ এক্টিভ ব্ৰাইটনেছটো অন হৈ আছে, এভেইলেবল। অফ কৰি ৰাখিলে অফ কৰিব পাৰিব, অন কৰিলে অন কৰি ৰাখিব পাৰিব। আৰু এইটো দেখিছে ছানলাইট মোড, এইটো আপোনাৰ তাৰমানে যদি অফ কৰি ৰাখে তেতিয়াহ'লে আপোনাৰ পোহৰত ডিছপ্লে পোহাটো দেখা নোপোৱা নিচিনা হ'ব। অন কৰি ৰাখিলে অট'মেটিক লাইটৰ লগত বা পোহৰৰ লগত এডজাষ্ট হৈ যাব। এতিয়া দেখিছে তলৰটোত ৱালপেপাৰ, এইটোত আপুনি ক্লিক কৰিব। এতিয়া লাইভ ৱালপেপাৰ, আপুনি ইয়াতো আপোনাৰ এইটো ফানি কালাৰ লাইন আপুনি এইটো ল'ব পাৰিব। এইটো আপোনাক দেখুৱাৰ কাৰণে কৰিছোঁ, মই এইটো নলওঁ। এতিয়া আপুনি বেক কৰি পেলাই এতিয়া দেখিছে ফটোজ, এইটো এটা আপোনাৰ এপ, এইটো আপোনাৰ এপতো ফটো থাকে, আপুনি ইয়াৰ পৰা ল'ব পাৰিব। মই ক্লিক কৰি এইটো ফটো ইয়াৰ পৰা যিকোনো এটা ল'ব পাৰিব, মই ল'ব পাৰিম। মই ইয়াৰ পৰা দেখুৱাইছোঁ ৱালপেপাৰ, আপুনি ইয়াৰ পৰাও যিবিলাক আছে চিলেকশ্যন কৰি আপোনাৰ যিটো পচন্দ হয় ল'ব পাৰিব। আৰু তলত দেখিছে ৱালপেপাৰ, ইয়াৰ পৰাও আপুনি ল'ব পাৰিব। ইয়াত দেখিছে তলত যেনেকুৱা পচন্দ হয় আপুনি তেনেকুৱা চিলেকশ্যন কৰি ল'ব পাৰিব। মই এটা আপোনাক চিলেকশ্যন কৰি দেখুৱাই আছোঁ, যেনেবা ধৰক মোৰ এইটো পচন্দ হৈছে। এক্সেছ এলাও কাৰেণ্ট সেট, এতিয়া মোৰ এইটো ছেটআপ হৈ গৈছে, আপুনি আপোনাৰ মতে ছেটআপ কৰি ল'ব। এতিয়া তলত লিখিছে ৱালপেপাৰ, এইটো এইটো আপোনাক দেখুওৱা গৈছে। এতিয়া আপুনি তলত দেখিছে স্লিপ আফটাৰ 30 ছেকেণ্ড, এইটো কি হৈছে, যদি ধৰক আপুনি যদি 30 ছেকেণ্ডৰ কাৰণে থয়, 15 ছেকেণ্ড, 1 মিনিট 2 মিনিট, মানে কি হয় আপোনাৰ ডিছপ্লেটোৰ পোহৰ যিমানখিনি সময় আপুনি বান্ধি দিব সিমান সময়লৈকে পোহৰটো থাকিব, আৰু তাৰপিছতহে অফ হ'ব। যদি আপুনি 30 মিনিটকৈ আধা ঘণ্টালৈকে আপোনাৰ ডিছপ্লে পোহৰ থাকিব। মই 30 ছেকেণ্ড কৰি ৰাখিছোঁ, মই এইটোৱে ৰাখিলোঁ। আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি কৰি ল'ব। এতিয়া দেখিছে তলত স্ক্ৰীন ছেভাৰত আপুনি কি ৰাখিব সেইটো আপুনি ৰাখিব পাৰে। ইয়াতো অপশ্যন দিয়া আছে কালাৰ, ফটো ফ্ৰেম, ফটো টেবল, ফটোজ। মইতো ঘড়ীটো ৰাখি দিছোঁ, মানে আপোনাৰ ডিছপ্লেটোৰ স্ক্ৰীনটো অফ হৈ গ'লেও আপুনি ঘড়ীটো দেখা পাব টাইম। এতিয়া আপুনি ওপৰত দেখিছে 3টা লাইন, ইয়াতে ক্লিক কৰি আপুনি ষ্টাৰ্ট নাও কৰিব পাৰে। হুৱেন টু ষ্টাৰ্ট স্ক্ৰীন ছেভাৰ, কেতিয়া কৰিব সেইটো আপুনি কৰিব পাৰে। মই ক্লকে ৰাখি দিছোঁ, ঘড়ীটোৰ প্ৰয়োজন। এতিয়া আপুনি তলত দেখিছে ফন্ট চাইজ ডিফল্ট, আপুনি ইয়াতে ক্লিক কৰিলে
এতিয়া দেখিছে আপোনাৰ এনেকুৱা আহিছে, এইটো ডিফল্ট হৈ আছে। আপুনি ধৰক ইয়াতে যদি এইটো তলত ইফালে আনি দিলে আপোনাৰ আখৰটো অলপ ডাঙৰ হ'ল, আৰু এইটো আপুনি কৰিলে আৰু অলপ ডাঙৰ হ'ল। সেইটো কিছুমান মানুহ যদি অলপ চকুত কম দেখা পায়, তেওঁৰ কাৰণে সৰু থাকিলে অলপ ডিষ্টাৰ্ব হয় কাৰণে আপুনি এনেকৈ কৰিব পাৰে। এইটো ডিফল্ট চাইজটো আছে, মই ডিফল্ট চাইজটোতে থাকিব দিলোঁ। আপোনাৰ সাইজ অনুসৰি, আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি কৰিব পাৰে। এইটো ডিসপ্লে সাইজ ডিফল্ট। এইটো ঠিক তেনেকুৱাই আপুনি যেনেকুৱা লাগে আপুনি তেনেকৈ কৰিব পাৰিব। ইফালে যদি দিয়ে এনেকুৱা আপোনাৰ কোনটো মডেলৰ লাগে সেই মডেলত ৰাখি আপুনি থব পাৰে। মই এনেকুৱাই ৰাখিলোঁ। এতিয়া তলত দেখিছে when device is rotate, ইয়াত ক্লিক কৰিলে এতিয়া ওপৰত দেখিছে rotate the content of screen। ইয়াতে যদি কৰি থৈ দিয়ে আপুনি, এতিয়া মোবাইলটো যদি ঘূৰাই দিয়ে এনেকুৱা পথালি হ'ব। এইটো এনেকৈ চিধা কৰিলে চিধা হ'ব। আৰু যদি আপুনি এই তলৰটো stay in portal এইটো কৰে, তেতিয়াহ'লে আপোনাৰ মোবাইলটো ঘূৰালেও আপোনাৰ ডিসপ্লেটো তেনেকৈ থাকিব, চেঞ্জ নহয়। তো তেতিয়াহ'লে ডিসপ্লেটোৰ সম্পৰ্কে আজি গম পালে। তো এই ভিডিঅ'টো ইমানেই। পৰৱৰ্তী ভিডিঅ'লৈকে আপুনি ভালে থাকক, সুখেই থাকক। পৰৱৰ্তী ভিডিঅ' বেলেগ অপশ্যনত নতুন বিষয় লৈ আহিম। তেতিয়ালৈকে আপোনাক বাই বাই। এই ভিডিঅ'টো ইমানেই।